হেল্ল' এভৰিৱান, আজি আহিছোঁ অন্য এটি ভিডিঅ' লৈ। মানে কি মই আছোঁ ক'ত জানেনে? আজি মই আছোঁ মোৰ মাৰ ঘৰত। তো মাৰ ঘৰত এনেই মানে মই আহোঁ, মানে প্ৰায় আহি থাকোঁ, কিন্তু কি মই থাকাকৈ মানে অহা নাযায়, কাৰণ যিহেতু ওচৰতে হয় আৰু সেইকাৰণে অহা নাযায়। আৰু ছোৱালীৰ স্কুল থাকে, টিউশ্যন থাকে, সেইকাৰণে আহিবলৈ মানে এতিয়া স্কুলটো বন্ধ হ'ল আৰু স্কুল খোলা নাই যিহেতু, সেইকাৰণে মই আৰু বহি লৈছোঁ। ক'ত দেখিছেনে? পূৰা একদম পিছফালে কিয় ইয়াত বহিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'বা। আৰু এইটো হ'ল এটা সম্পূৰ্ণ ঘৰুৱা ভিডিঅ'। মই কি কৰি আছোঁ ইয়াতে, কি চাওঁ, আজি কিবা এটা বস্তু দেখাম। আৰু যিহেতু ময়ে দেখা নাছিলোঁ, নিজৰ ঘৰ আহি থাকোঁ, তথাপিতো মানে মই দেখা নাছিলোঁ। ইমান ভাল লাগিছে মোৰ মানে চাই, তো ভাবিছোঁ ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ আমাৰ দেউতাইনো কি কৰি থাকে পিছপিনে। আৰু আছে বেলেগ বেলেগ ছাইডতো আছে, মই মানে বেলেগ ফালে যোৱা নাই, এইটো ছাইডতে আছোঁ। তো কি কৰি আছে দেউতাই, এইখিনি দেখাম। দেউতাই মানে সৰু সুৰাকৈ কিবা কিবি খেতি কৰি থাকে ধুনীয়াকৈ, তো খেতিখিনি দেখাম। আৰু মই ধুনীয়াকৈ ইয়াত বহি লৈছোঁ, দেখিছে ইমান মানে এইবিলাক কিবা এটা ভাল লাগে আৰু গাঁৱৰ পৰিৱেশটো। মানে মই ধুনীয়াকৈ বহি লৈছোঁ ইয়াত দেখিছেনে? বহি লৈছোঁ। ইয়াৰ ল'ৰা চাহ খাই আছে। কি খাইছে দেখা? চাহ খাইছে? কোনে দিছে? আইতা। ইয়াতে পূৰা ইয়াতে আহি মা মানে ইয়াতে আনি দি দিলে আমাক চাহ। ইয়াতে চাহ খালোঁ ধুনীয়াকৈ। আৰু এই দুজনী দেখিছেনে? বা এইফালে চোৱা, হাই কোৱা। ভাল লাগিছেনে? আমি কি চাম এতিয়া কোৱা? এতিয়া খেতি চাম। তাৰপিছত কি কৰি আছে দেউতাই, কিবা কিবি ৰুই আছে মানে চাওঁ। আৰু ময়ো লৈ যাম বুলি মানে মই ইয়াতে সোমাইছোঁ, কিয় মানে ময়ো কিবা কিবি পুলিবিলাক লৈ যাম। আৰু কি পুলি আছে আপোনালোকক দেখুৱাম, ব'লক আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যিমানে যি হওক, ধনী হওক বা দুখীয়া হওক, নিজৰ ঘৰখনটো ঘৰখনেই হয়নে নহয়? নিজৰ ঘৰখনৰ নিচিনাটো হ'ব নোৱাৰে। আৰু তো ব'লক একদম আৰম্ভ কৰোঁ, পূৰা ফাৰ্ষ্টৰ পৰা এইপিনে সোমাইছোঁ মই। সোমাই এতিয়া ব'লক আপোনালোকক দেখুৱাই যাওঁ। জলকীয়া পুলি, পিছত এইফালে এটা চাওক, এইটো এটা ডিজাইনৰ জলকীয়া। মানে একদম মইতো জলকীয়া খুব বেছি ভাল পাওঁ খাই কিনে। মানে এই দেখিছেনে? মানে কোনটো জলকীয়া খাওঁ কোনটো নাখাওঁ, পূৰা টোপে লাগি আছে জলকীয়া। অঁ জলকীয়া লাগি আছে। তাৰপিছত এইপিনে এডাল জলকীয়াৰ পৰা মানে আৰম্ভ। আৰু এইটো হ'ল টেঙা পুলি। তাৰপিছত এইপিনে আছে, এইপিনে জলকীয়া পুলি, মানে পূৰা জলকীয়াৰ খেতি আছে। এইপিনে দেখিছেনে? বিলাহী, ইমান বিলাহী লাগি আছে। এইবিলাক বিলাহী লাগি আছে। তাৰপিছত এইপিনে জলকীয়া পুলি, এইপিনে বিলাহীডাল দেখিছেনে? কিমান ডাঙৰ আৰু কিমান ওখ হৈছে। এয়া পূৰা বিলাহীবিলাক পূৰা লাগি আছে, একদম টোপে বিলাহী লাগি আছে। মানে একদম কেনেকুৱা যেন লাগে, যেন ছিঙি মানে গোটেইবিলাক ছিঙি লৈ যাম এনেকুৱা লাগে। তো এতিয়া কেঁচাই আছে। এইপিনে বেঙেনা লাগি আছে সৰু সুৰা কৰি। তাৰপিছত এইপিনে আছে বেঙেনা। বাবা নিচিঙিবা দেই, এইটো আমাৰ লৰাই ল'লে ছিঙি। এইটো ছিঙিলা? খাবা? আইতাক দিয়া যোৱা, ভাজি দিব। ল'ৰাই লৈ গ'ল বেঙেনা। তাৰপিছত এইফালে চব এইবিলাক দেখিছেনে? জলকীয়াৰ পুলি মানে ইমান ধুনীয়াকৈ লগাইছে। এইপিনে তাৰপিছত তামোল আছে, এইবিলাক চব তামোলৰ পুলি হয়। তামোলৰ পুলি এইবিলাক মোকো দিম বুলি কৈছে দেউতাই, মানে তাত গৈ মই লগাম তামোলৰ পুলি। আৰু ইয়াত দেখিছেনে? দেউতাই পূৰা কামত ব্যস্ত, মানে এনেকৈ দেউতাই সৰু সুৰা কামত পূৰা ধুনীয়াকৈ ব্যস্ত হৈ থাকে ঘৰতে। আৰু এইবিলাক চব ধুনীয়াকৈ বেঙেনা পুলি, বেঙেনা ছিঙিলোঁ মই। বেঙেনা মানে খোৱাটো মানে কি, খোৱাটো বাদ দিয়ক, ছিঙি মানে বহুত ভাল লাগে আৰু মোৰ এইবিলাক বস্তু, ঘৰৰ বস্তু যিমান যি ক'লেও। আৰু ঠিকছে বেঙেনা ছিঙিলোঁ। আৰু এইবিলাক তামোলৰ পুলি চব পিনে আছে, বহুত আছে তামোলৰ পুলি। আৰু এয়া মই জলকীয়া ছিঙি আছোঁ এতিয়া। দেখিছেনে কি ধুনীয়া ধুনীয়া জলকীয়া? মানে কোনটো ছিঙো কোনটো নিছিঙো এনেকুৱা লাগিছে। মই পূৰা একদম বেঙেনা ছিঙিছোঁ, জলকীয়া ছিঙিছোঁ। মানে কেনেকুৱা যে এটা ভাল লাগে ন, এইবিলাক ছিঙি মই ভাল লাগে। মানে এয়া বেঙেনা, এইটো ডাঙৰ হ'ব, দেউতাই ছিঙিব মানা কৰিছে। আৰু এইবিলাক চব জলকীয়া, মানে চব কেইডাল গছতে মানে কিবা নহয় কিবা এটা লাগিয়ে আছে। মানে খাই ভাল নাপালেও মানে ছিঙি ভাল লাগে। বিলাহী দেখিছেনে? কি ডাঙৰ ডাঙৰ বিলাহী। মানে ল'ৰা ছোৱালীয়ে দেখি মানে যে কেনেকুৱা পাইছে, মানে কি ছিঙিম কি নিছিঙিম এনেকুৱা লাগিছে। নাখাওঁ, ইমান খাই ভাল নাপাওঁ এইবিলাক বস্তু, তথাপিতো মানে কিবা এটা ছিঙি কিবা এটা ইণ্টাৰেষ্ট বেলেগ, মানে কিবা একদম বহুত বেছি ভাল লাগিছে। আৰু ফুল চব পিনে ফুল চুল চব মানে একদম ক'লোঁ নে, ঘৰৰ বস্তু মানে ছিঙি খোৱাৰ আমি যে বেলেগ। এয়া তিয়ঁহ, বেঙেনা, দেখিছেনে? এইবিলাক চব ছিঙি লৈছোঁ। আৰু ধুনীয়াকৈ মানে খোৱা নোখোৱাটো পিছৰ কথা, ছিঙি পেলাই মজা বেলেগ। সেইটোৱে আৰু ছিঙি মজা বেলেগ ন বেলি? কি ছিঙিছা তুমি? এইটো বেঙেনা? বেঙেনা ইয়াতে মানেতো আৰু ইহঁতক মানে ক'ব নালাগে আৰু কি মানে কি কৰিছে, কি দেখা পাইছে এনেকুৱা। বিয়াৰ পিছত মানে মই থাকাকৈ অহা যোৱা নাই ইয়াতে, সেইকাৰণে মই মানে নিজে দেখা নাছিলোঁ যে বাৰীখনত কি আছে। তো এয়া চাওক, মই তাত কচু
ৱাও কিমান ধুনীয়া কৰি ৰাখিছে বস্তিখন ৱাও এয়া দেখিছেনে কিমান ধুনীয়াকৈ মানে কিমান দূৰলৈকে এৰিয়া মানে এইবিলাক আৰু একদম চবতছে ভাল বস্তু এটা আছে যিটো নেকি মই খাই ভাল পাওঁ আৰু দেউতাই মোৰ কাৰণে নিয়ে থাকে এইবিলাক খাব পৰা হৈ গৈছে ন এইবিলাক কচু এইটো মানে এতিয়াৰ পৰা আনি থৈছে মই আজি খামেই আৰু এইটো এই খাম এইবিলাক এই তালৈকে আছে পূৰা একদম খেতি কি কি খেতি কৰিছে এইবিলাক একদম আপোনালোকক মই দেখুৱাই আছোঁ তো দেখিলেনে বাগানখন মানে কি আপোনালোকে ভাবিব চাগে এইটোনো কি দেখুৱাব লগা ভিডিঅ' তামোলৰ বাগান শাক চব্জিৰ বাগান দেখুৱাই আছে সেই দেউতাই কিমান কি কাম কৰি থাকে ঘৰত সেইটো আৰু মানে ভাল লাগে ব্যস্তত ভাত চাত খাই ধুনীয়াকৈ আজি যাম চাগে ঘৰত তো ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব